নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 30 ডিচেম্বৰ বৃহস্পতিবাৰে নাগালেণ্ডক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগালেণ্ডক অশান্তজৰ্জৰ অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে ৰাজ্যখনত পুনৰ 6 মাহৰ বাবে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958ৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰ চৰকাৰে নাগালেণ্ডক 30 ডিচেম্বৰ 2021ৰ পৰা পুনৰ 6 মাহৰ বাবে অশান্তজৰ্জৰ অঞ্চল হিচাপে ঘোষণা কৰে আৰু সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958ৰ 2 নঙক পুনৰ 6 মাহৰ বাবে জাৰি কৰাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰালয়ে জাননীত এইদৰে উল্লেখ কৰে। লগতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত অশান্তজৰ্জৰ অঞ্চলসমূহত সেনা বাহিনীয়ে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ অবিহনে বিশেষ ক্ষমতা লাভ কৰে। উল্লেখযোগ্য যে বিগত মাহত নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ হাতত বহুকেইজন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতেই সমগ্ৰ নাগালেণ্ডত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। 20 ডিচেম্বৰত নাগালেণ্ড বিধানসভাত একপক্ষীয়ভাৱে নাগালেণ্ডৰ ৰাজ্য চৰকাৰে নাগালেণ্ড আৰু সমগ্ৰ উত্তৰ পূবৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী জনাইছিল কেন্দ্ৰ চৰকাৰক। নাগালেণ্ড বিধানসভাৰ মজিয়াত সাধাৰণ নাগৰিক আৰু জাতীয় সংগঠনসমূহে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ দাবীৰে চলাই নিয়া প্ৰতিবাদৰ প্ৰতিও সমৰ্থন প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটি হৈছে পুনৰ এজন লোকক বিদেশী সজাই জাননী প্ৰেৰণ। সীমান্ত আৰক্ষীৰ বিৰুদ্ধে ধন বিচৰাৰ অভিযোগ পৰিয়ালৰ। বৰপেটা জিলাৰ হাউলিৰ সীমান্ত আৰক্ষীয়ে পুনৰ এজন ব্যক্তিক বিদেশী সজোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদেশী নাগৰিক বুলি সন্দেহ প্ৰকাশ কৰি জাননী জাৰি কৰা ব্যক্তিজন 55 বছৰীয়া হাছেন আলী বুলি জানিব পৰা গৈছে। ভোটাৰ তালিকাৰ লগতে অন্যান্য বৈধ নথি পত্ৰ থকাৰ পাছতো হাছেন আলীক বিদেশী নাগৰিকৰ সন্দেহত জাননী জাৰি কৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। বিদেশী নাগৰিক বুলি সন্দেহ কৰা হাছেন আলীৰ ঘৰ হাউলিৰ নগৰঝাৰত। সীমান্ত আৰক্ষীয়ে জাননী জাৰি কৰাৰ পাছতে এতিয়া হাছেন আলী আৰু তেওঁৰ পৰিয়ালৰ লোকসকল হতাশাত ভুগিছে। ইপিনে সীমান্ত আৰক্ষীয়ে হাছেন আলীৰ ঘৰক লৈ গৈ উৎকোচ বিচাৰৰো অভিযোগ উত্থাপন কৰিছে হাছেন আলীৰ পৰিয়ালৰ লোকে। সীমান্ত আৰক্ষীয়ে টকা বিচৰা আদায় দিব নোৱাৰাৰ বাবেই হাছেন আলীক বিদেশী জাননী দিয়া হৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। অঞ্চলটোৰ স্থানীয় নাগৰিকসকলে হাছেন আলীৰ বিৰুদ্ধে বিদেশী নাগৰিকৰ জাননী শীঘ্ৰেই প্ৰত্যাহাৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে আৰু ভাৰতীয় লোকক বিদেশী সজোৱাৰ চক্ৰান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও সচেতন লোকসকলে বাৰ্তা প্ৰেৰণ কৰে। পৰৱৰ্তী খবৰটি হৈছে যোৰহাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি 19 গৰাকী লোক কোভিড পজিটিভ। সমগ্ৰ দেশত অমিক্ৰণৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে অসমৰ যোৰহাট জিলাৰ তিতাবৰত থকা জৱাহৰ নৱোদয় বিদ্যালয়ৰ মুঠ 19 গৰাকী লোক কোভিড পজিটিভ হৈছে। কোভিড পজিটিভ হোৱা লোকসকলৰ ভিতৰত 12 গৰাকী ছাত্ৰ আৰু 7 গৰাকী শিক্ষক আৰু অন্যান্য কৰ্মচাৰী। বুধবাৰে কোভিড পৰীক্ষাত বিদ্যালয়খনৰ এইসকল লোকৰ শৰীৰত কোভিড উপস্থিতি ধৰা পৰে। জানিব পৰা মতে বুধবাৰে অসম স্বাস্থ্য বিভাগৰ এটা দলে শিক্ষানুষ্ঠানখনত কোভিড পৰীক্ষাৰ এটা শিবিৰ অনুষ্ঠিত কৰে আৰু উক্ত কোভিড পৰীক্ষাৰ সময়তে বিদ্যালয়খনৰ ছাত্ৰ 12 গৰাকী আৰু 7 গৰাকী শিক্ষক কৰ্মচাৰী কোভিড পজিটিভ হয়। কোভিড পজিটিভ হোৱা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰী বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু তেওঁলোকক সেল্ফ আইচোলেশ্যনত ৰখা হৈছে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে বিদ্যালয়খন চেনিটাইজ কৰা হৈছে। উল্লেখযোগ্য যে বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো 3 গৰাকী আফ্ৰিকান ছাত্ৰৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছিল। কোভিড পজিটিভ হোৱা ছাত্ৰ 3জনৰ নমুনা অমিক্ৰণৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী খবৰটি হৈছে পুৰণি শৰাইঘাট দলঙত বাগৰিল চাউল ভৰ্তি ট্ৰাক। জালুকবাৰীৰ পুৰণি শৰাইঘাটত আজি সন্ধিয়া প্ৰায় 7:10 এখন চাউল ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। চাংচাৰীৰ পৰা গুৱাহাটী অভিমুখী AS01 U1735 নম্বৰৰ চাউল ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পুৰণি শৰাইঘাট দলঙৰ ওপৰতে বাগৰি পৰে। দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পুৰণি শৰাইঘাট দলঙেৰে বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ঘটনাস্থলীত
যান বাহন আৰক্ষী উপস্থিত হৈ নতুন শৰাইঘাট দলঙেৰে দুয়ো দিশৰ পৰা বাহন চলাচলৰ ব্যৱস্থা কৰে। পুৰণি শৰাইঘাট দলঙেৰে বাহনৰ চলাচল বন্ধ হৈ পৰাত আমিনগাঁও আৰু জালুকবাৰীত অভাৱনীয় যান জঁট সৃষ্টি হয়। পৰৱৰ্তী খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই ইয়াৰ কৰ্মচাৰীসকলক এটা ডাঙৰ সকাহ দিবলৈ গৈ আছে। চৰকাৰে 18 মাহ ধৰি বাকী থকা কৰ্মচাৰীসকলৰ ডিএৰ ওপৰত আগতীয়াকৈ সিদ্ধান্ত ল'ব বুলি আশা কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি পৰৱৰ্তী কেবিনেট বৈঠকত ইয়াক আলোচনা কৰা হ'ব পাৰে। এইটোৱে বিশ্বাস কৰা হয় যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা বৃদ্ধি হ'ব পাৰে। কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা 18,000 টকাৰ পৰিৱৰ্তে 26,000 টকা হ'ব পাৰে। দৰাচলতে ৰাষ্ট্ৰীয় যুটীয়া পৰামৰ্শদাতা যন্ত্ৰ পৰিষদে দাবী কৰে যে সপ্তম দৰমহা স্কেলৰ অধীনত 18 মাহৰ বাবে অমীমাংসিত ডিএ বকেয়াৰ এককালীন নিষ্পত্তিও কৰিব লাগে। ৰাষ্ট্ৰীয় যুটীয় পৰামৰ্শদাতা যন্ত্ৰ পৰিষদে ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগ আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত বকেয়া ধনৰ বিষয়ে আলোচনা কৰা হৈছে। পৰৱৰ্তী খবৰটি হৈছে এটা ডাঙৰ খবৰ। চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ হ'ল 3জন যুৱক। BSF হ'বলৈ আহি হ'ল ৰঙাঘৰৰ আলহী। 21 ডিচেম্বৰত এই 3জন যুৱকে মাছিমপুৰ BSFৰ প্ৰধান কাৰ্যালয়ত উপস্থিত হয়। ভুৱা নিযুক্তি পত্ৰ লৈ BSFৰ চাকৰিত যোগদান কৰিবলৈ অহা 3গৰাকী যুৱকক গ্ৰেপ্তাৰ কাছাৰ জিলাৰ মাছিমপুৰত। গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনৰ নাম চন্দন সিং, অমিত কুমাৰ আৰু সাহিল পাছোৱান। তেওঁলোক উত্তৰ প্ৰদেশৰ বাসিন্দা। 21 ডিচেম্বৰত এই 3 যুৱকে মাছিমপুৰ BSFৰ প্ৰধান কাৰ্যালয়ত উপস্থিত হয়। প্ৰাথমিক তদন্তৰ পিছতে ধৰা পৰে যে তেওঁলোকৰ নিযুক্তি পত্ৰ জাল। পিছত মাছিমপুৰ BSF কাৰ্যালয়ৰ পৰা অৰুণাচল পিপিত এই 3গৰাকী যুৱকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে শিলিগুৰিৰ এজন প্ৰবঞ্চকে 21 লাখ টকা লৈ জাল নিযুক্তি পত্ৰ দিছিলে 3জন যুৱকক। পৰৱৰ্তী খবৰটি হৈছে নৱবৰ্ষৰ পূৰ্বে কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ বৃহৎ সফলতা। একেদিনাই নিহত 6জনকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, তাৰে 2জন পাকিস্তানৰ বাসিন্দা। জম্মু কাশ্মীৰত ভাৰতীয় সুৰক্ষা বাহিনীৰ দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জম্মু কাশ্মীৰৰ অনন্তনাগ আৰু কুলগামত সুৰক্ষা বাহিনীৰ সৈতে হোৱা পৃথক সংঘৰ্ষত 6জনকৈ জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত হয়। সেনাবাহিনী, জম্মু কাশ্মীৰ আৰক্ষী আৰু CRPFৰ দলে সন্মিলিতভাৱে এই অভিযান চলায় আৰু সন্ত্ৰাসবাদী কেইজনক নিহত কৰিবলৈ সক্ষম হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত 6গৰাকী সন্ত্ৰাসবাদীৰ ভিতৰত 4জন সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে। চিনাক্ত হোৱা সন্ত্ৰাসবাদী 4জনৰ ভিতৰত 2জন সন্ত্ৰাসবাদী কাশ্মীৰৰ স্থায়ী বাসিন্দা হোৱাৰ বিপৰীতে 2জন আছিল পাকিস্তানী নাগৰিক। নিহত হোৱা অন্য 2জন সন্ত্ৰাসবাদী চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে বুলি জম্মু কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বুধবাৰে নিশা জম্মু কাশ্মীৰ আৰক্ষীয়ে অনন্তনাগ আৰু কুলগামত সন্ত্ৰাসবাদীৰ দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে আৰু সেই খবৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানৰ সময়তে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলে নিৰাপত্তাৰক্ষী বাহিনীক উদ্দেশ্যি গুলীবৰ্ষণ কৰে আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ দলে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত 6জনকৈ সন্ত্ৰাসবাদী নিহত হয়।